হেল্ল' ফ্ৰেণ্ড, নতুন এটা ভিডিঅ' লৈ আহিছোঁ এডিআৰৰ ৱেইটিং লিষ্ট লৈ, যি এডিশ্যনেল মেৰিট লিষ্ট ল'ব সেই বিষয় লৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে 15 দিনৰ ভিতৰত নিযুক্তি পত্ৰ দিয়া হ'ব। 15 দিনৰ ভিতৰত যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিল তাৰ পিছতো আজি 20-25 দিন হৈ গ'ল, কোনো ধৰণৰ আপডেট নাই, কোনো ধৰণৰ লিংকো দিয়া নাই। এইটো ৰিজাল্ট কেতিয়া দিব এতিয়ালৈকে কোনো আপডেট নাই। যদিও আপোনালোকৰ ৰিজাল্ট সোনকালে অহাৰ এটা চান্স আছে, আপোনালোকে যদি ট্ৰাই কৰে তেতিয়াহে হ'ব। অতি সোনকালে ৰিজাল্ট আহি যাব। আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ষ্টাৰ্ট কৰিলে আপোনালোকৰ ৰিজাল্ট সোনকালে আহি যাব বুলি আশা কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যদিও 15 দিনৰ ভিতৰত ওলাব, তাৰপিছত যিখিনি নটিফিকেশ্যন দিলে কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট খালী আছে, কোনটো ডিপাৰ্টমেণ্টত, সেইখিনি দিয়াৰ পিছতো এতিয়ালৈকে ৰিজাল্ট অহা নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি আছে অহা মাহত 10 তাৰিখৰ ভিতৰত আৰু 22,000 বিজ্ঞাপন এডভাৰটাইজমেণ্ট ওলাব। এডিশ্যনেল মেৰিট লিষ্টৰ বিষয়ে একো কোৱা নাই। যোৱা কালিও যি মিটিঙত ক'লে, আপোনালোকৰ কেবিনেটত যি বিল পাছ হৈছিল তাতো এনেধৰণৰ কোনো ধৰণৰ আপডেট নাই। 22,000 পোষ্টৰ অহা মাহৰ 10 তাৰিখৰ ভিতৰত যি এডভাৰটাইজ দিব সেই বিষয় লৈ অতি সোনকালে লাগিলে আপোনালোকক প্ৰতিবাদী কাৰ্যসূচী ষ্টাৰ্ট কৰক, তেতিয়াহ'লে আপোনালোকৰ সোনকালে মেৰিট লিষ্ট ওলাই যাব। এতিয়া অসম চৰকাৰে কি ভাবি আছে নাজানো, মেৰিট লিষ্ট দিব নে নতুনকৈ যি 22,000 এডভাৰটাইজমেণ্ট ওলাব তাৰে ভিতৰত সেইখিনি সোমাই দিলে এইখিনি মেৰিট লিষ্ট নোলায়। কোনো ধৰণৰ একো আপডেটে দিয়া নাই। যদিহে মেৰিট লিষ্ট দিয়াৰ আগতহে দিব লাগিছিল, যি 10 তাৰিখত যি আপোনালোকৰ বিজ্ঞাপন দিম বুলি কৈ আছে তাৰ আগতে মেৰিট লিষ্ট ওলাব লাগিছিল, আৰু সেই মেৰিট লিষ্টৰ এপইণ্টমেণ্টখিনি দিয়াৰ পিছতহে নতুনকৈ আৰু নিযুক্তি বিজ্ঞাপন ওলাব লাগিছিল। এতিয়া কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অহা মাহত 10 তাৰিখৰ ভিতৰত নতুন বিজ্ঞাপন ওলাব, কিন্তু এডিশ্যনেল মেৰিট লিষ্টলৈ কোনো ধৰণৰে আপডেট দিয়া নাই। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবে যে এডিশ্যনেল মেৰিট লিষ্ট নিদিওঁ, অহা মাহত যি বিজ্ঞাপন ওলাব সেইখিনি তাৰে ভিতৰত সোমাই যাব, এডিশ্যনেল মেৰিট লিষ্ট নোলায়, সেনেধৰণে ভাবি থ'লে আপোনালোকৰ মেৰিট লিষ্ট নোলাব। আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ষ্টাৰ্ট কৰিলে আপোনালোকৰ মেৰিট লিষ্ট আহি যাব। এনেধৰণে ইনফৰমেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচিং মাই চেনেল।